কি সুন্দৰকৈ চাৰ্টিফিকেটখন লিখি আনিছে হ'ব পাৰে। হে গাইজ, কি খবৰ আপোনালোকৰ? আজি বহু দিনৰ মূৰত কেমেৰাটো উলিয়াই লৈছোঁ। আজি এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ। মানে আমাৰ গাঁৱত চটমাছ স্পৰ্টছ ক্লাবৰ সৌজন্যত আয়োজিত ক্ৰিকেট টুৰ্ণামেণ্টখনৰ আজি ফাইনেল খেল। যিসকলে ক্ৰিকেট চাই ভাল পায় সেইসকলৰ বাবে আজি এই ভিডিঅ'টো একেবাৰে স্পেচিয়েল হ'ব। আৰু ময়ো তাকে যাই আছোঁ, যিহেতু সেই খেলখন আমিয়ে পাতিছিলোঁ। আজি তালৈকে যাই আছোঁ, যাই আপোনালোকক সকলোখিনি দেখুৱাম। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। গাইজ, তাৰে আগতে আপোনালোকক এটা কথা কৈ থওঁ যে মই ইউটিউবৰ পৰা পে'মেণ্ট পাবলৈ আৰু বেছি দিন নাই। প্ৰায় 50% সমাপ্ত হৈছে। বহুত টান, কিন্তু পে'মেণ্ট পাবৰ কাৰণে বহুত টান। আপোনালোকে আৰু মৰম লাগিব, চেনেহ লাগিব আৰু আশীৰ্বাদ লাগিব। গতিকে আপোনালোকে, ময়ো ভিডিঅ' দিব পৰা নাই, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বিলাক। সদায় দিবলৈ চেষ্টা কৰিম, কিন্তু সময়ৰ অভাৱৰ কাৰণে দিব পৰা নাই। আজি দিম, আপোনালোকে মৰম কৰিব এই ভিডিঅ'টোত। মই খেলপথাৰ আহি পালোঁ। এইখন খেলপথাৰতে টুৰ্ণামেণ্টখনৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। তাৰে আগতে কেইখনমান ছেমি ফাইনেল আছে। ছেমি ফাইনেলৰ পাছতে ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। তাত ডিজে বাজি আছে, চাব পাৰে। Guys, আৰম্ভ হোৱাৰ আগতে আমি এতিয়া প্ৰেক্টিচ কৰি আছোঁ। এতিয়া মই অলপ বল দিম আপোনালোকে। এতিয়া মই অলপ আগতে বল দিছিলোঁ, আপোনালোকে দেখা পাইছে। মই টিপটো দেখাই দিম আৰু এবাৰ বল দিম আপোনালোকে। এলা ট্ৰফি, আমাৰ ট্ৰফি, আজিত ট্ৰফি। কুটুলে কিবা ক'বা নেকি? আজি খেলখনৰ কথা কিবা ক'বা নেকি? আচ্ছা, সেইটো বাদ দিলোঁ পিছোঁ। আজি খেলখনৰ কথা কিবা এটা কৈ দিয়া। ঠিক আছে, মই ট্ৰফিকেইটা দেখুৱাই দিছোঁ। এইকেইটা এইটো হ'ল চেম্পিয়ন ট্ৰফি, আৰু এইটো ৰানাৰ্ছ আপ, আৰু এইটো মেন অফ দ্য চিৰিজ, আৰু এইটো মেন অফ দ্য মেচ। চাব পাৰে আপোনালোকে। মোৰ একেবাৰে সৰু কালৰ বন্ধু ফকাৰ। তুমি কিবা অলপ কৈ দিয়া। ভাল না খবৰ? চবৰ ভাল? আচ্ছা, তুমি গুৱাহাটীত থাকা বোলে আজিকালি? কেতিয়া আহিছ? ঠিক আছে, ভাল লাগছে আহি। আচ্ছা, আৰু এটা কথা সুধো তোমাক, তোমাৰ লাভ লাইফ কেনে চলি আছে? লাভ লাইফ নাই কি কোৱা? তুমি যে এজনী ছোৱালীক ভাল পাইছিলা, কি সেইটো? মনত পৰিলে কি হ'ব? আচ্ছা, দুখ লাগে ন মাজে মাজে? ঠিক আছে, ভাল লাগিল তোমাৰ লগত কথা পাতি আজি। ঠিক আছে, খেলখন চোৱা। চাউণ্ড ডিপাৰ্টমেণ্টত আছে, ইয়াৰ ৰাহুল আছে, চাউণ্ড ইঞ্জিনিয়াৰ ৰাহুল, ডিজে ৰাহুল। আমাৰ ৰাজা কিবা অলপ ক'ব খেলৰ বিষয়ে। মাইকত কোৱা। আচ্ছা, ছেমি ফাইনেল হ'ব এতিয়া। ছেমি ফাইনেলৰ প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ'ব। 4টা টিম আছে, 4টা টিমে ছেমি ফাইনেল খেলিব। এয়া আপোনালোকে চাব পাৰে, বহুত মানুহ টিম আহি ইতিমধ্যে উপস্থিত হৈছে। আগতে খেলসমূহ অনুষ্ঠিত হৈ গৈছে, আজি ছেমি ফাইনেলখন অনুষ্ঠিত হ'ব। এয়া টছ কৰিবলৈ যাই আছে তাত। গাইজ, প্ৰথমখন খেলা আছে মন ইলেভেন আৰু চাউথ অগ্ৰাপাৰ। আপোনালোকক দেখুৱাই আছোঁ আজি খেলাখন। মই ইয়াতে স্ক'ৰ বৰ্ডত বহি আছোঁ, আপোনালোকক দেখুৱাম খেলাখন। মোক সহায় কৰিব বিকি আছে, আজিজুল আছে, আৰু এইফালে আমাৰ ৰাজা ভাই আছে। চাব পাৰে, আৰু এইবিলাক ট্ৰফি আৰু প্লেয়াৰ গৈছে। ভাই এতিয়া কমেণ্টেৰি কৰি আছে, কিবা এটা কৈ দিয়া। চাবলৈ ভাল লাগিব। এখন আকৰ্ষণীয় খেল হ'ব। আমি ৰেডি আছোঁ? ঠিক আছে, ৰেডি। সুন্দৰ খেল ৰেডি কৰিব।
Bowler ready, batsman ready. Ball ready. এইখন খেলৰ এই খেলখনৰ ভিতৰতে এটা প্লেয়াৰত তাৰমানে জেগাত বল বসে চাব পাৰে এই তেখেতৰ গাত বসে মানে গাত মানে বুজি পাইছে জেগাত বসে চাব পাৰে ইনজিউৰ্ড হৈ গৈছে বস কি বস্তু পেজ আছে বলি কোন পেজ আছে यार গাই 7টা বলে দিতে 5 রান লাগে খেলা একদম পুরো রোমান্স মুহূর্ত টাইপ দিছে চাব পাৰে চাব পাৰে আপোনালোকে মই যিটো প্ৰেডিকশ্যন দিছিলো মই যি প্ৰেডিকশ্যন দিছিলো সেই প্ৰেডিকশ্যন মতে হৈ গৈছে পুৰা চেম্পিয়ন বুলি দিছিলো যে এনে জইন কৰিছে ইদিনাতে চেম্পিয়ন বুলি দিছিলো ঘগ্ৰাপাৰ মই চেম্পিয়ন বুলি দিছো ফাইনেলত কোনে সোমালা SG উইনাৰ সাউথ ঘগ্ৰাপাৰে ফাইনেলত সোমাইছে ঠিক আছে লিখি আছে চাব পাৰে আপোনালোকে মাননানে ডিউটিটো খুব ভালকৈ পালন কৰি আছে কি সুন্দৰকৈ চাৰ্টিফিকেটখন লিখি আনিছে চাব পাৰে এখন ৰানাৰ চাপ আৰু এখন চেম্পিয়ন দলে পাব এতিয়া দ্বিতীয় ছেমি ফাইনেল হ'ব যাই আছে কমাৰকুছি আৰু বৰখালা চটমাৰ মাজত চাই থাকক দেখি পাইছোঁ গাইজ ফাইনেলত টছ হ'ব কাৰ আছে কি চাউথ ঘগ্ৰাপাৰ আৰু কমাৰকুছি আপোনালোকে চাই থাকক ইয়াত টছ কৰিব যাই আছে খালি বাকী কাম আৰম্ভ হৈছে চাব পাৰে আপোনালোকে আৰু খন্তেক সময়ৰ পিছতে ফাইনেল খেলখন অনুষ্ঠিত হ'ব এইখন পথাৰতে আপোনালোকে চাই থাকক প্লেয়াৰে এইপিনে যাব অষ্টমবাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট খেল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰিবলৈ আমি আমাৰ মাজত আমন্ত্ৰণ কৰিছিলোঁ চতমা গাঁও সমিতিৰ সভাপতি মাননীয় মহম্মদ তৈবৰ ৰহমান দেৱ আৰু চতমা গাঁৱৰ প্ৰধান মহম্মদ লতিফ চৌধুৰী দুজন আমাৰ মাজত আহি উপস্থিত হৈছে আৰু মাননীয় তৈবৰ ৰহমান দেৱক এখন তিৰংগা মন্দিৰৰ সম্বৰ্ধনা জনাব চতমা স্পৰ্টছ ক্লাবৰ সদস্য সুমনা দিয়ে মান্না দিয়ে স্পৰ্টছ ক্লাবৰ মোৰ ভাতৃপ্ৰেমসমূহ বিষয়ববীয়া কৰ্মকৰ্তাসকল আজিৰ টেনিছ বল ফাইনেল খেল আৰম্ভ হ'ব কমাৰকুছি আৰু চাউথ ঘগ্ৰাপাৰৰ মাজত ফাইনেল খেলখন আৰম্ভ হ'ব ৰেডি ফাইনেল খেলৰ কাৰণে ৰেডি কাৰ আছে ফাইনেল কাৰ আছে বঢ়িয়া এই খেলখন উপভোগ কৰা চব ৰেডি প্লেয়াৰ ৰেডি আম্পায়াৰ ৰেডি
চাই ভাল লাগবে না মজা হ্যাঁ কাৰ কাৰ আছে আৰু বেটিঙত বিচাৰিছো ফাইনেল খেলৰ প্ৰথমটো বল হ'ব এ ৰেডি बॉलिंग पे राहुल तैयार पहली गेंद बहुत ही अच्छी बहुत ही लाइन और लेग पकड़ते हुए पहली गेंद में सिर्फ एक रन বেটসমেন হিট আউট হৈ গ'ল कमारकुशी टीम की बहुत ही अच्छी बल्लेबाज संपत शर्मा आउट होते हुए पवेलियन पर वापस जाते हुए चाउट खोगरावर का बहुत ही अच्छे लेफ्ट हैंड बॉलर है अभी तक अच्छी गेंद कर रहे हैं देखते हैं इस गेंद में क्या कमाल होती है हवा पे गेंद और 6 रन के लिए बहुत ही खूबसूरत शॉट हिमांशु के लिए ये तोहफा था और इसने कबूल कर लिया 6 रन के लिए बहुत ही खूबसूरत गेंद था लेकिन अंपायर के द्वारा वाइड का इशारा वापस जल्दी करेगी बहुत ही अच्छी गेंद बैट्समैन को पता ही नहीं चला लेकिन अंपायर के द्वारा वाइड का इशारा वापस जल्दी करेगी इस गेंद को बहुत ही अच्छी गेंदबाजी हो रही है और एक स्टाम्प करती हुई बहुत ही खूबसूरत बॉलिंग आउट হৈ গ'ল राजीव के द्वारा अभी हैट्रिक का स्थान से राजीव को इस ओवर की आखिरी गेंद बहुत ही खूबसूरत बॉलिंग मैं तो खुला जरूर बॉल नीचे रहा सिर्फ एक रन बहुत ही अच्छी गेंदबाजी हो रही है अभी के द्वारा ফাইনেল খেলা চাই আছো ओके भाई एक अच्छा खासा स्लोअर देते हुए बैट्समैन बीट हो गया है सिर्फ एक रन के लिए 3 गेंद তিনিটা বলত 14 ৰান লাগে খেল হাতৰ পাই গেল হেতাখন অগ্ৰবাৰ হাৰিবা ওলছে এতিয়া মানে খেলাখনত ভাল একেবাৰে লাষ্ট এটা বলত 1 ৰান লাগে এই খেলাখন চাওকচোন আপোনালোকে আছে ঘৰত আছে নেকি एक गेंद पे 6 रन जीतने के लिए देखते हैं कौन बाजी मारता है और ट्रॉफी को उठाते हैं লাইভ শো राहुल स्ट्राइक पे ফিল্ডাৰ ক'ত ৰাখি চাওকচোন চাওকচোন ফিল্ডাৰ ক'ত ৰাখি চাওক আপোনালোকে सिर्फ एक छक्का दूर এটা অভাৰত 5 বলত 6 ৰান লাগে গাইস और सिर्फ एक गेंद दूर कमारकुशी राहुल स्ट्राइक पे संपर्क रन लेते हुए নার্ভাস फाइनल हो जाए वीडियो बना जो शुरू आरंभ करते बहुत ही अच्छा मुकाबला फाइनल की तरह हो रही है ये मैच
ছয় 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 খগৰাবাৰ জয় হৈ গ'ল খগৰাবাৰ জয় হৈ গ'ল লাষ্ট এটা বলত 6 ৰান লাগে জয় হৈ গ'ল চাব মানে গাইছ এ ভাই গাইছ दूसरी सीजन में लगातार चैंपियन होते हुए साउथ खगराबाद इस मैच को जीत गया है। এ মই কি প্ৰেডিক্ট কৰিছিলোঁ কৈছোঁ হা মই জয়নুৰ দিনাই কৈছিলোঁ মই যে খগৰাবাৰ চেম্পিয়ন হ'ব বুলি साउथ खगराबाद इस टूर्नामेंट में चैंपियन होते মই हुए জইন কৰিবৰ দিনাই কৈছোঁ সিহঁতে চেম্পিয়ন হ'ব বুলি চেম্পিয়ন হৈ গ'ল সমাপ্ত হৈছিল। উক্ত খেলখনত সাউথ ঘগ্ৰাপাৰ আৰু কমাৰকুছিৰ মাজত অনুষ্ঠিত কৰা হৈছিল। উক্ত খেলখনত সাউথ ঘগ্ৰাপাৰে চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। এই জগতে আমাৰ খেলৰ চূড়ান্ত খেলৰ প্লেয়াৰ অফ দ্য চিৰিজ প্লেয়াৰ অফ দ্য মেচ পাবলৈ সক্ষম হৈছে সাউথ ঘগ্ৰাপাৰ দলৰ নাছিৰ আহমেদে। Mike two. আগবঢ়াব আমাৰ চতমা গাঁও কমিটিৰ সভাপতি শৈবৰ ৰহমান ডাঙৰীয়া। কেপ্টেইন থেংক ইউ বহুত ভাল খেলা হৈছে উত্তেজনাপূৰ্ণ খেলা হৈছে ক্ৰিকেট খেলা হিচাপে বহুত হাজিতা থাকিব খেলা প্ৰতি অভিনন্দন থাকিব কমাৰকুছি দললৈ কমাৰকুছি ধন্যবাদ জনাইছোঁ মোৰ জ্যেষ্ঠ লোক আৰু মোৰ বন্ধু বান্ধৱসকল। খেলখন খেলিও খুব ভাল লাগিল, অলপ দুখো লাগিল জিকিব লগা খেল আছিল যদিও এইটো আৰু বেড লাক। তথাপিও ভাল টিমৰ লগত খেলা হওঁতে ভালে হয় আৰু সেইটো কাৰণে খেলি ভাল লাগিল আৰু অনাগত দিনত এনেকুৱা ভাল খেল খেলিবলৈ আমাৰ ইচ্ছা আৰু আমি পৰৱৰ্তী সময়ত আমি নিশ্চয় ক্লেপ 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 স্পৰ্টছ ক্লাবৰ সকলো সদস্য তথা সভাপতি সম্পাদকক ধন্যবাদ জনাইছোঁ। এনেকুৱা এখন পথাৰৰ মাছ বুলিয়ে ক'ব লাগিব, পথাৰৰ মাজত সুন্দৰ খেল এখন চলাইছে, যোৱাবাৰো চলাইছিলে, খুবেই ভাল লাগিছে ইয়াত খেল খেলি। আৰু ইয়াত উপস্থিত থকা অতিথিবৃন্দসকলকো মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আগলৈও এনেকুৱাকৈ খেল উপভোগ কৰি থাকিব পাম বুলি আশা কৰিছোঁ আৰু এই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এইটো চাউথ ঘগ্ৰাপাৰ নহয় লিখিবতো মাজতে ৰৈ গৈছিলে সম্বৰ্ধনা অনুষ্ঠান এটা। আমাৰ খেলত এম্পায়াৰ কৰি থকা আমাৰ গাঁৱৰে নিবাসী মহম্মদ জিয়াউৰ ৰহমানক ফুলান গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ ক্লাবৰ সদস্য আছিকালিয়ে।
কত সিজন পর্ব চলি আছে তোর সমাপ্ত ফাইনেল খেল অনুষ্ঠিত হৈ গ'ল শেষ আজিৰ কাৰণে বাই বাই